কথা পুত্র নয় তোমাক নিমন্ত্রণ জনোৱাৰ কাৰণ ভাতটো মিঠা যায় মিথিলা ৰাজ কাৰ্য পৰিচালনা কৰি মোৰ অস্বস্তি বোধ হৈছে গতিকে এই মিথিলা ৰাজ্যৰ সকলো কাজ কৰ্ম তোমালোকৰ হাতত অৰ্পণ কৰি মই মোৰ একমাত্ৰ হৰি ভক্তিৰ হেতু বনে বনে কৰিম নালাগে যাব ৰাজ্যৰ বাহিৰত ৰাজ্যতে থাকি আপুনি শ্ৰীহৰি মই একেবাৰে অস্থিৰ হৈ পৰিছোঁ গতিকে মই আজি এই ৰাজসভাৰ মাজত ৰং দুইৰে ভীষণ পৰীক্ষা যে দেখিছা আমাৰ ৰাজমন্দিৰ তাত থকা সেই ব্ৰহ্মাস্ত্ৰ আজিলৈকে মোৰ বাহিৰে কোনো ভাঙিব পৰা নাই আৰু যিজনেই তোমালোক দুয়োৱে জানিব পাৰিবা তেওঁকেই অৰ্পণ কৰি মই মিথ্যাৰ ৰাজ আৰু কোৱাচোন উত্তৰম দি পাৰিবানে তুমি যোৱা গতিকে আজি সন্তানই মিথিলাৰ ৰাজ বিজ্ঞাপন অৰ্পণ কৰিব খোজো প্ৰফিনৰ মঞ্জুৱান গ'লগৈ নি গতিকে তদকেই ৰাজধান